हेलो फ्रेंड्स সকলকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো অন্য এটি ৰেচিপি ভিডিও। আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব। যদি হে ভিডিওটো ভাল লাগে তেতিয়ালে কি কৰিব লাগে? লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ডাই নাই ফুকে খাইছে। আচ্ছা, এয়া হৈছে কচুটোৰ জালুক কুন্দি লৈছো, আদা নহৰু কুন্দি লোৱা হৈছে, মছন্দৰী, কণ জলকীয়া, কণ বিলাহী, মাছ লগত নামচিঙো দিব পাৰে। ভাইটি আমি কি বনাব লৈছো? এইটো কি পাত? কলগছৰ পাত নহয়, তৰা গছৰ পাত। বিলাহী কি? মাংস নহয়, মাছ। বেয়া লাগিছে কৰিলা? এইটো এনেকে বেয়া লাগিছে, কাটি দিন না কোনটো? এইটো বোকা দি দে দে নহ'লে বেয়া হ'ব, বইটো গুচোৱা। নহ'লে বেয়া। কোনটো? এতিয়া এতিয়া মই ইয়াৰ ওপৰত দিম আকৌ। মানে কাটিবি নাই কোনটো? এইটো সেইটো নাকাটো, এইকেইটা কাটিবি, সেইকেইটাও নাকাটো, বিলাহীকেইটা বিলাহীকেইটাও নাকাটো, মাছকেইটা মাছকেইটাও নাকাটো, মছলাকেইটাও নাকাটো। মছলাকেইটা গুড়িয়ে আছে, এতিয়া গুড়িয়ে হৈ আছে, গুড়া জলকীয়াও আছে, পোৱালি জলকীয়া। তুমি খাব পাৰিবা? তুমি পাৰিবানে ভাইটি জ্বলা? এয়া মই বহুত ভালকে বান্ধি লৈছো যাতে খুলি নাযায়। ক'ত আছা? তুমি কি কৰি আছা ইয়াত? ইয়াত কি কৰিছা? ভিডিঅ' বনাই আছো, কোৱা। আমি ইয়াত কি কৰি আছো? ক'ত আছা? ইয়াত মানে ক'ত? বাহিৰত? কি কৰিছা বাহিৰত? জুই জ্বলাইছা? শাক বনাই, কোৱা। কচু শাক বনাইছে, কোৱা। কিলা বনাইছে, কোৱা। খাবলৈ এয়া মই এবাৰ লুটিয়াই দিছোঁ। আজি মোক গোটেই ভিডিঅ'টো কৰি দিছে আমাৰ মাইনাই। মাইনাই আজি কেমেৰামেন হৈ কেনেকুৱা লাগিলে? ভাল লাগিলে, ভাল লাগিলে, কিন্তু কেমেৰাটো ধৰি ধৰি মোৰ হাত বিষাই গ'ল। হাত বিষাই গ'ল, আৰু গৰম উঠি গ'ল। গৰম উঠি গ'ল। আচ্ছা, মজা গোন্ধ। অ' মাই গড, ইমান মজা গোন্ধ সঁচাকে। এইটো মই 2 ঘণ্টামান থৈছো ইয়াতে জুইতে। 2 ঘণ্টা? 2 ঘণ্টা। কি কম, হাতাৰ লগত কৰিবলৈ বেয়া।
অলপ গোল নেমু চেপি দিম আৰু সোৱাদ অনুসৰি নিমখটো দি দিম।